গুড মৰ্ণিং সকলোকে অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এপ্ৰিলৰ 10 তাৰিখ আৰু আজি দেওবাৰ আৰু আজিৰ পৰা মই মোৰ দেওবৰীয়া ব্লগটো অলপ চেঞ্জ কৰিবলৈ বিচাৰিছোঁ। মই অলপ দিনৰ আগতে কৈছিলোঁ যে মই ছানডে ব্লগটোত কিছুমান এনেকুৱা বিষয়বস্তু লৈ আহিম যাৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হয়, বিশেষকৈ যিসকল নতুনকৈ মা হৈছে বা মা হ'বলৈ ওলাইছে তেওঁলোকৰ কাৰণে আৰু তেওঁলোকৰ সন্তানৰ কাৰণে সহায় হওক, এনেকুৱা ধৰণৰ ভিডিঅ' মই দেওবাৰে লৈ আহিবলৈ বিচাৰিছোঁ। কাৰণ ময়ো বৰ্তমান এগৰাকী মা আৰু মাক হিচাপে প্ৰত্যেকৰে নিজৰ সন্তানটোৰ কাৰণে যথেষ্ট চিন্তা, গতিকে মই বিচাৰিছোঁ এনেকুৱা কিছুমান ভিডিঅ' লৈ আহিলে আপোনালোকৰ সহায় হ'ব। কাৰণ বহুতখিনি প্ৰব্লেম থাকে যিখিনি মই ফেচ কৰিছিলোঁ মোৰ বীৰ জন্ম হোৱাৰ আগত আৰু জন্ম হোৱাৰ পাছত, যাৰ পৰা ৰিকভাৰী হৈ বৰ্তমানৰ অৱস্থা মই আৰু বীৰে পাইছোঁহি। বীৰৰো প্ৰথমতে বহুত বেয়া অৱস্থা আছিলে, তাৰ পৰা আজি আমি মাক পুতেক দুইটা এইটো অৱস্থা পাইছোঁহি। বীৰৰ বৰ্তমান 9 মাহ চলি আছে। বৰ্তমান মা বেটা আমি দুইটাই সম্পূৰ্ণ সুস্থ। গতিকে মই ভাবিছোঁ মই যিখিনি প্ৰব্লেম ফেচ কৰিছিলোঁ বীৰ জন্ম হোৱাৰ পাছত আৰু বীৰেও যিখিনি প্ৰব্লেম ফেচ কৰিছিলে সেইখিনি সদায় দেওবাৰে মই এটা এটাকৈ শ্বেয়াৰ কৰিম, যাৰ পৰা মোৰ দৰে বহুগৰাকী মাতৃৰ সহায় হ'ব। আৰু আজি মই প্ৰথমটো ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ বেবী ফুডেৰে। কাৰণ 6 মাহ হৈ যোৱাৰ লগে লগে আমাৰ সকলোৰে এটা চিন্তা, নাজানিবা দেখা কাৰণ 6 মাহ হৈ যোৱাৰ লগে লগে আমাৰ নতুনকৈ হোৱা বিশেষকৈ মাকসকলৰ কাৰণে এটাই চিন্তা যে নিজৰ সন্তানটোক প্ৰথম খোৱাটো কিহেৰে আৰম্ভ কৰিম। গতিকে মই ভাবিছোঁ মইনো বীৰক কিহেৰে আৰম্ভ কৰিছিলোঁ, কেনেকৈ কি কৰিছিলোঁ, সেইটোৱে আজি প্ৰথম ভিডিঅ' হিচাপে শ্বেয়াৰ কৰোঁ। আপোনালোকৰ চাই ভাল লাগিব। আমাৰ সকলোৰে এটা ডাঙৰ চিন্তা থাকে যে 6 মাহ হৈ যোৱাৰ লগে লগে সন্তানটোক কিহেৰে খুৱাবলৈ আৰম্ভণি কিহেৰে কৰিম। বহুতে মই কোৱা শুনিছোঁ বা মই দেখিছোঁ, বহুতে কয় যে মই থিন বিস্কুট এফাল বা মেৰী বিস্কুট এফালেৰে আৰম্ভ কৰিছোঁ, তাক তেনেকৈ দিওঁ। কিন্তু সেইটো একেবাৰে ভুল। ডক্টৰে কোৱা মতে বিস্কুট কেতিয়াও বেবী ফুড নহয়, আপোনালোকে সেইটো ভুল নকৰিব। বহুতে দিয়ে বিস্কুট বেবীক আৰম্ভণিতে, কিন্তু সেইটো একেবাৰে ভাল কথা নহয়। বেবীক কেতিয়াও বিস্কুট নিদিব। আৰু মই এইখিনিতে এটা কথা ক'ম, পাৰিলে যিবিলাক পেকেজড ফুড হয় সেইবিলাক এভইড কৰিব লাগে। ঘৰুৱা খানাৰে আৰম্ভ কৰিব পাৰিলে বেছি ভাল, যিটো মই কৰিছিলোঁ বীৰৰ ক্ষেত্ৰত। এতিয়া বীৰৰ 9 মাহ হ'ল, এতিয়াও মই বেছিকৈ ঘৰুৱা খানাই তাক দিওঁ। সেইখিনিও মই শ্বেয়াৰ কৰিম লাহে লাহে দেওবাৰে। আজি প্ৰথমটো ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ মই বীৰক কিহেৰে আৰম্ভ কৰিছিলোঁ 6 মাহ সম্পূৰ্ণ হওঁতে। আৰু এইখিনিতে আৰু এটা কথা ক'ম, 6 মাহৰ আগত মাকৰ গাখীৰৰ বাহিৰে একোৱেই দিব নালাগে। সেইটো সকলোৱে জানে, তথাপিতো মোৰ ফালৰ পৰা মই কৈ দিছোঁ। কিন্তু কিছুমান বিশেষ কাৰণত বেবীক কেতিয়াবা ফৰ্মুলা মিল্ক দিব লগা হয় 6 মাহৰ আগতেই। কাৰণ কেতিয়াবা কিছুমান মাকৰ গাখীৰ কম থাকে বা নিজৰ বাচ্ছাই গাখীৰ খাব নিবিচাৰে, তেতিয়া ফৰ্মুলা মিল্ক দিয়া হয়, যিটো মোৰ বীৰৰ ক্ষেত্ৰত হৈছিলে। ডক্টৰৰ এডভাইচ মতে তাক মই ফৰ্মুলা মিল্ক দিছিলোঁ 6 মাহৰ আগতেই। গতিকে সেইটো চাই ল'ব আপোনালোকে, ডক্টৰক সুধিহে কিবা দিব লগা হ'লে দিব। আৰু বাকী ছলিড ফুড আমি 6 মাহ সম্পূৰ্ণ হোৱাৰ পাছৰ পৰা আৰম্ভ কৰিব লাগে। মোক ডক্টৰে কোৱা মতে পূৰা 180 ডেইজ হ'বলৈ দিব লাগে। 181 ডেইজৰ পৰা বেবীক খানা আৰম্ভ কৰিব লাগে। আৰু পাৰিলে সেয়া ঘৰুৱা খানা হ'ব লাগে। মই বীৰক কিহেৰে আৰম্ভ কৰিছিলোঁ আজি তাকে আপোনালোকৰ আগত প্ৰথমটো ব্লগত মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই প্ৰথমতে লৈছোঁ এনেকুৱা চামুচখনেৰে 1 চামুচ পিঠাগুড়ি, তাৰ পাছতে তাতে দিছোঁ এয়া এইখন চামুচেৰে 1 চামুচ তাৰ যিটো ফৰ্মুলা মিল্ক হয়, ফৰ্মুলা গাখীৰ, সেইটো। বহুতে ফৰ্মুলা গাখীৰটো একেবাৰে লাষ্টত দিয়ে, মই কিন্তু আগতেই দিওঁ। তাৰ পৰা লৈছোঁ এয়া ধুনীয়াকৈ ধুই থোৱা 1 টুকুৰা তাল মিচিৰি, আৰু লগতে দি দিম অলপ পানী। পানীটো অলপ বেছিকৈ দিলে ভাল, বেছিকৈ ইমান বেছিকৈও নহয়, নিজৰ জোখমতে। অকণমান বেছিকৈ দিলে সিজাওঁতে অকণমান টাইম লাগেতো, তেতিয়া বহুত ধুনীয়াকৈ সিজি যায় বস্তুটো। কমকৈ দিলে পটককৈ সিজি যায়, পটককৈ হৈ যায়, কিন্তু ভালকৈ নিসিজে। সৰু বাচ্চা যে, সেইকাৰণে বেছিকৈ সিজালে বেছি ভাল এতিয়া গেছত বহাই সিজাই দিম, হৈ যাব। আৰু বহুত কিবা কিবি দিব পাৰি, কিন্তু একেবাৰে ষ্টাৰ্টিঙত একোৱেই নিদিওঁ, একেবাৰে চিম্পুলকৈ হোৱাটো ভাল। পিছত যিমানে তাৰ মাহবিলাক বাঢ়ি যাব সিমানে বহাই গৈ থাকিম। এতিয়া এইখিনি গেছত বহাই দিম। ঘনাই লৰাই
থাকিব, নহ'লে পটককৈ লাগি ধৰে পিঠাগুড়িটো। গেছৰ জুইটো অলপ কমাই ল'ব, তাৰপিছত এনেকৈ ঘনাই লৰাই থাকিব, নহ'লে লৰাই নাথাকিলে পিঠাগুড়িটো পূৰা গুটি গুটি বান্ধি যায়। এনেকৈ লৰাই থাকিব। এয়া দেখিছেনে লাহে লাহে অলপ ডাঠ হৈ আহিছে, আৰু শেষত ডাঠ পাতল কিমানকৈ ৰাখে সেইটো নিজৰ জোখমতে কৰি ল'ব, একেবাৰে ডাঠকৈ নাৰাখিব, অকণ পনীয়া হৈ থাকিলে ভাল। আৰু ফৰ্মুলা মিল্কটো মই প্ৰথম বনাওঁতেই দি দিওঁ, কিছুমানে একেবাৰে শেষত দিয়ে, মোৰ কিন্তু বিৰক মানে একেবাৰে শেষত দুদিনমান দি চাইছিলোঁ, তেতিয়া লেট্ৰিনটো অকণমান ঢিলা হ'ল, সেইকাৰণে মই প্ৰথম বনাওঁতেই দিওঁ, লাষ্টত নিদিওঁ। আপোনালোকে সেইটো নিজৰ বেবীৰ সুবিধামতে আগতে দিয়ে নে পাছত দিয়ে তেনেকৈ কৰি ল'ব। যদি আগত নিদিয়ে তেতিয়া অকল পানী দি পেলাই পিঠাগুড়িকণ সিজাই ল'ব, লাষ্টত গাখীৰ 1 চামুচ দি দিব, সেইটো হিচাপত কৰি ল'ব। এয়া মই অকল 6 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগেই খুৱাব পৰাকৈ বনাইছোঁ, সেইকাৰণে মই ইয়াত আৰু বেলেগ একোৱেই এড কৰা নাই, একেবাৰে চিম্পুলকৈ বনাইছোঁ। 7 মাহ হোৱাৰ লগে লগে ইয়াত আৰু বহুত কিবা কিবি এড কৰি দিব পাৰি, সেয়া পিছত লাহে লাহে দেখুৱাই থাকিম। এয়া একেবাৰে আৰম্ভণি কেনেকৈ কৰিব পাৰি সেইটোহে দেখুৱাইছোঁ মই। আৰু এয়া পিঠাগুড়ি দিনটোত এবাৰ দিব লাগে, মই এবাৰ দি পেলাই ষ্টাৰ্ট কৰিছিলোঁ আৰম্ভণিতে, তাৰপিছত লাহে লাহে বঢ়াই গৈছিলোঁ 2বাৰ, প্ৰথমতে মই এবাৰকৈ দিছিলোঁ এইখিনি। আৰু এয়া দেখিছেনে লাহে লাহে ডাঠ হৈ আহিছে, এতিয়া হৈ যাব আৰু মই অকণমান পনীয়াকৈ ৰাখিম, কাৰণ আৰম্ভণিতে অকণমান পনীয়াকৈ খুৱাব পাৰিলে ভাল, বেবীবিলাকে খাবলৈ সুবিধা পায়, নহ'লে ডাঠ হ'লে অকণমান প্ৰথম খাবতো অকণমান দিগদাৰ পায়। আপোনালোকে নিজৰ জোখমতে ডাঠ আৰু পাতল কিমানকৈ ৰাখে ৰাখি ল'ব। আজি অকল এয়া মই পিঠাগুড়িটো দেখুৱাইছোঁ, এনেকুৱা ঘৰত বনোৱা 6 মাহৰ পৰা খুৱাব পৰা আৰু আছে বেবী ফুড, মই লাহে লাহে দেখুৱাই থাকিম। মই বিৰক পিঠাগুড়িৰে আৰম্ভ কৰিছিলোঁ, সেইকাৰণে আজি প্ৰথম এইটোকে দেখুৱাইছোঁ, লাহে লাহে ঘৰত আৰু কি কি বনাই খুৱাব পাৰি মই দেখুৱাই থাকিম। পিঠাগুড়িটো আচলতে বহুত বেছি হেল্ডি হয়, সেইকাৰণে কিনা বস্তুবিলাকেৰে আৰম্ভ কৰাতকৈ ঘৰত বনোৱা পিঠাগুড়িটো খোৱালে বেছি ভাল, সেইকাৰণে মই আজি প্ৰথম এইটোকে দেখুৱাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে। মই আজিৰ পৰা প্ৰত্যেকটো দেওবাৰে মা আৰু বেবীৰ কাৰণে কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ'কে লৈ আহিবলৈ চেষ্টা কৰিম, যিখিনিৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হয়। আজিলৈ ইমানতে এৰিছোঁ, আজিলৈ আহোঁ, বাই বাই।